শাহৰুখ খান কোন? আমি কিয় চিন্তা কৰোঁ? আমাৰ ইয়াত কত শাহৰুখ খান আছে? মই নাজানো কি পাঠান তাঠান, মই এইবিলাক খবৰ নাৰাখোঁ। ক'ৰ পাঠানৰ ইমান ভাঙিলে তেওঁলোকে পুলিচক কেছ দিব, আমি একশ্যন ল'ম। ক'ৰ পাঠান তাঠান কি ওলাই এইবিলাক মই শুনাও নাই, দেখাও নাই, মোৰ সময়ো নাই এইবিলাক। যদি কোনোবাই থানাই কোনোবাই যদি কিবা কৰিছে কেছ দিলে আমি লগে লগে একশ্যন ল'ম, বা পুলিচে হয়তো একশ্যন লৈছেও। কিন্তু ক'ত ইমান সমস্যাৰ মাজত পাঠানৰ চিন্তা কি? বস্তুটো কিটো? শাহৰুখ খান কোন? আমি কিয় চিন্তা কৰোঁ? আমাৰ ইয়াত কত শাহৰুখ খান আছে, হয় নহয়? ডক্টৰ বেজবৰুৱা ওলাব, আমি তাৰে চিন্তা কৰোঁ। প্ৰাগ টিভি, সঞ্জীৱ নাৰায়ণে 2 এদিনতে ডক্টৰ বেজবৰুৱা ৰিলিজ দিব। গতিকে সকলো চিন্তা হ'ব লাগে যে আমি ডক্টৰ বেজবৰুৱাখন চাব লাগে। মই নাজানো এইবিলাক, মইতো নাজানো এইবিলাক চাব। আপুনি ধুনীয়াকৈ চাই আহক, ইউ উইল গেট ফুল চিকিউৰিটি। মই এইবিলাকৰ টেনশ্যন লোৱা নাই। তাৰ একশ্যনো দেখা পাব। যদি ল এণ্ড অৰ্ডাৰ ভাইলেট হৈছে তি একশ্যনো ল'ব। কিন্তু চিনেমা হলৰ মালিকেই মোক ৰিকুৱেষ্ট কৰা নাই, যোনে চিনেমা বনাইছে তেওঁলোকেওতো একো কোৱা নাই ৰাতিপুৱাৰ পৰা। মইতো চবৰে ফোন ধৰোঁ। আমি কিয় চিন্তা কৰোঁ? শ্বাহৰুখ খানেতো ফোন কৰিলেহেঁতেন যদি কিবা তেনেকুৱা সমস্যা হৈছে। মোকতো বাকী চবেই ফোন কৰি থাকে। সকলো বোম্বাইৰ ডাঙৰ ডাঙৰ যিবিলাক আপুনি নাম কৈছে, সকলোৱে মোক 7 দিন 10 দিন কিবা কিবি কথাত ফোন কৰিয়ে থাকে। শ্বাহৰুখ খানে যদি ফোন কৰে মই চাই ল'ম কি ইছ্যু আছে। শ্বাহৰুখ খান কোন? আমি কিয় চিন্তা কৰোঁ? আমাৰ ইয়াত কত শাহৰুখ খান আছে?